आसाम मेडिकेल सार्भिस एसोसिएशननि सोमावसारनाय नुनो मोनो डिमा हासाव ओनसोलाव दिनै 22 अक्ट'बर 2021 खालाराव आसाम आरो आसामनि दाब दाब जायगायाव आमसा एबा आसाम मेडिकेल सार्भिस एसोसिएशना दरमाहा बारायनाय थानायनि थाखाय फिजि बायदि जेंनाफोरखौ सुस्रांना होनो सरकारखौ खावलायनायजों लोगोसे देहा फाहामसालिफोरा मोनफ्रोमबो बन्द थागोन होनना फोरमायो। इमारजेन्सिफोरखौल' नायनाय जागोन होनना बुङो। 26, 27, 28 अक्ट'बर सेथि नैथि थामथि 2021 हाबाफारिखौ लानाय जागोन होननानै बुङो। डिमा हासाव ओनसोलनि आमसानि नेहाथारिया ओरैबायदि बुङो। আচ্ছা আমাৰ এজিটেশ্যন যিটো আমি ষ্টাৰ্ট কৰিছোঁ এইটো আমাৰ বহুত লং ষ্টেণ্ডিং ডিমাণ্ড কিছুমান আছিল। সেই ডিমাণ্ডবিলাকৰ কাৰণে আমি চৰকাৰৰ লগত বহুবাৰ আলোচনা হৈছে, বহুতবাৰ হৈছে, আমাৰ আলোচনা বহুতবাৰ বিফলো হৈছে। গতিকে আল্টিমেট আমি এইটো ডিচিশ্যন ল'বলগীয়া হ'ল যে আমি এটা এজিটেশ্যন প্ৰচেছত যাম। গতিকে আমাৰ এইটো অল অভাৰ অসমত চলি আছে। আমাৰ চেণ্ট্ৰেল কমিটি গুৱাহাটীত থাকে, তেওঁলোকে গোটেই আমাৰ যিমানবিলাক ইউনিট আছে সব ইউনিটকে আমাৰ এজিটেশ্যনটো চলাই নিবৰ কাৰণে তেওঁলোকে হেৰি কৰিছে। গতিকে আমি তেতিয়াৰ পৰা এতিয়া আমি এজিটেশ্যনটো চলাই আছোঁ। এতিয়া কথাটো হ'ল আমি যোৱা 19 তাৰিখে আমাৰ প্ৰথম এজিটেশ্যনটো হৈছিল যে 3 ঘণ্টা OPD বয়কট আছিল। তাৰপৰা 3 ঘণ্টা OPD বয়কটৰ পিছত তাৰপিছত 22 তাৰিখে আজি কমপ্লিট OPD বয়কট। 26, 27, 28 তাৰিখ সেইদিনাখনো 3 দিন কমপ্লিট বয়কট OPD বয়কট হ'ব। তাৰপিছত 1 নৱেম্বৰ, 2 নৱেম্বৰ আৰু 3 নৱেম্বৰ সেইদিনাও কমপ্লিট OPD বয়কট হ'ব। গতিকে আমাৰ মানে এই লং ষ্টেণ্ডিং ডিমাণ্ডখিনি কি আছিল? প্ৰথম কথা হৈছে কি, আমাৰ যিহেতু যোৱা ক'ভিডত আমাৰ প্ৰতিজন চিকিৎসকে বহুত কষ্ট কৰিছে। আমি 5জন চিকিৎসক হেৰুৱাইছোঁ। আমাৰ আসাম মেডিকেল ছাৰ্ভিচ সংস্থাৰ পৰা আমি 5জন মেডিকেল অফিচাৰ হেৰুৱাইছোঁ। তাৰোপৰি আমাৰ 700ৰ পৰা ওপৰ ডক্টৰ তাৰমানে চিকিৎসক এই ক'ভিড আক্ৰান্ত হৈছে। গতিকে ইমানখিনি পিছতো আমি যিহেতু আমাৰ কাম কৰ্তব্য কৰি আছোঁ, কিন্তু আমি যিখিনি ডিমাণ্ড বিচাৰিছোঁ সেইখিনি আমাক চৰকাৰে পূৰণ কৰিব লাগে। প্ৰথম কথা হৈছে কি, আমাৰ যিটো কেডাৰ ৰিভিজন বুলি এটা আছে, যিহেতু আমাৰ পোষ্ট বহুত সীমিত পোষ্ট। গতিকে সেই পোষ্টবিলাকৰ আমাৰ যিসকলৰ প্ৰমোশ্যন পাব লাগে সেইটো বহুত দেৰি হৈ যায়। গতিকে আমি তেওঁলোকলৈ এটা হেৰি কৰাইছোঁ। 2016 চনতে এটা চুক্তি কৰা হৈছিল যে কেডাৰ ৰিভিজন কৰিব, অলপ কিছুমান পোষ্ট বঢ়াই দিব, বঢ়াই দিয়াৰ ফলত তেতিয়া ডক্টৰসকলৰ প্ৰমোশ্যনটো আমি কৰাব পাৰিম। সেইটো এটা ডিমাণ্ড আছে। ছেকেণ্ড কথা, যিসকল ডক্টৰে প্ৰমোশ্যন সোনকালে নাপায় তেওঁলোকৰ কাৰণে টাইম স্কেল প্ৰমোশ্যনৰ ব্যৱস্থা কৰিব লাগে। আৰু টাইম স্কেল প্ৰমোশ্যন প্ৰতিজন ডক্টৰৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু 3 নম্বৰতে আছে 2 এডভান্স ইনক্ৰিমেণ্ট ফৰ দ্য PG ষ্টুডেণ্টছ। মানে যিসকল আমাৰ হেল্থ পৰা কিছুমান চিকিৎসকক পষ্ট গ্ৰেজুৱেট কৰিবৰ কাৰণে পঠাই দিয়া হয়। ইনচাইড এনি বড়ো।